হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বিহু বুলি ক'লে এনেই আচলতে মনটো ভাল লাগি থাকে। চাউলখিনি আগতীয়াকৈ তিয়াই থৈ দিছিলোঁ। আজি কি পিঠা বনাম বুলি ভাবিছোঁ, শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই। লগতে এনেকৈ নাৰিকল চুৰুকি লৈছোঁ। এই বিশেষকৈ চাউলখিনি একেবাৰে অকণমান পনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পেষ্ট বনাই লৈছোঁ। লগতে নাৰিকল দি দিছোঁ। চুৰুকা নাৰিকলখিনি যে একেলগে মই মিক্স কৰি লৈছোঁ, তাৰ লগতে অকণমান চেনি দি দিছোঁ। আপোনালোকে বিশেষকৈ বেকিং চ'ডাও দিব পাৰে, মই বেকিং চ'ডা নাই দিয়া। এতিয়া দেখিছেনে তৰপে এনেকৈ কুকাৰত বিশেষকৈ ইডলি ষ্টেণ্ডত দি দিছোঁ। আজি ইডলি পিঠা বনাম বুলি ভাবিছোঁ, সেয়েহে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। সকলোৰে কাৰণে আচলতে বেলেগ বেলেগ সকলোৱে পিঠা খাই ভাল পায়। আজি ভাবিলোঁ ষ্টিম পিঠা এটাই বনাওঁ। বিশেষকৈ তেল যিহেতু নালাগে, অইল ফ্ৰী পিঠা, ইডলি পিঠা। বিহুৰ আচলতে বেলেগ বেলেগ পিঠাৰ ভিতৰত ইডলি পিঠাও ভাল লাগে। এয়া আলহী আহিছিলে, আলহীকো দিয়া হৈছে। ৰেচিপিটোনো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি।